চুৰ কৰা মহাপাপ। সময় অমূল্য ধন। শিক্ষাই মানুহৰ শ্ৰেষ্ঠ সম্পদ। চৰিত্ৰ মানুহৰ আচল সম্পত্তি। উপদেশতকৈ আৰ্হি ভাল। ভুল জনাতকৈ একো নজনাই ভাল। নেতাৰ ভুলত দেশ ধ্বংস হয়। কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে। শিক্ষাই হৈছে সঞ্জীৱনী অমৃত। মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে। পাপক ঘিণ কৰিবা, পাপীক ঘিণ নকৰিবা। জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই। কৰ্মই উপাসনা, হাঁহিয়েই জীৱন। কিতাপ নথকা ঘৰ খিৰিকী নথকা কোঠালিৰ দৰে। গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু। সৰু মনৰ ডাঙৰ মানুহতকৈ ডাঙৰ মনৰ সৰু মানুহেই শ্ৰেষ্ঠ। একমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ'ব পাৰে। মানুহৰ প্ৰকৃত পৰিচয় জন্মলৈ নহয়, কৰ্মলৈহে। নোৱাৰো শব্দটো মূৰ্খৰ ভঁৰালতহে থাকে। শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে। যি মূলা বাঢ়ে তাৰ দুপাততে চিন।